हेलो बंधुসকল নিউটন মিডিয়া চেনেলৰ পৰা আপোনালোকক স্বাগতম জনা হৈছে। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা বেল বাটনটো দবাই দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহলে আমাৰ এইটো ভিডিঅ'ত জনাই দিয়া হৈছে কেনেকৈ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগে। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ' চাই থাকক। মই মোৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ। আপুনি আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছতে আপুনি ইয়াতে টাইপ কৰি দিব ইনকাম টেক্স। টাইপ কৰাৰ পিছতে আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে দেখা পাব এটা পেজ খুল খাইছে। পেজ খুল খাই যোৱাৰ পিছতে আপুনি ইয়াতে দেখা পাইছে ফিলিঙত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে যে লিংক আধাৰত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপুনি ইয়াতে দেখা পাব এটা পেজ খুল খাই যাব। ওপৰতো আপুনি দেখা পাই আছে পান নাম্বাৰ। আপোনাৰ পান নাম্বাৰটো আপুনি ইয়াতে টাইপ কৰি দিব। মই মোৰ পান কাৰ্ডৰ নাম্বাৰটো ইয়াতে টাইপ কৰি আছোঁ। ইয়াৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে আধাৰ নম্বৰ। আপোনাৰ আধাৰ নম্বৰটো ইয়াতে টাইপ কৰিব। মই মোৰ আধাৰ নম্বৰটো টাইপ কৰি আছোঁ। ইয়াৰ পিছতে আপুনি আপোনাৰ ইয়াতে আপোনাৰ নামটো টাইপ কৰিব। মই মোৰ নামটো টাইপ কৰি আছোঁ। তাৰপিছতে মোবাইল নম্বৰ, আপোনাৰ ওচৰত থকা যিকোনো এটা মোবাইল নম্বৰ দিব পাৰিব। মই মোৰ মোবাইল নম্বৰ টাইপ কৰি আছোঁ। ইয়াৰ পিছতে আপুনি দেখা পাই আছে তলত দুটা টিক মাৰ্ক আছে। টিক মাৰ্ক দুটা আপুনি দি দিব। দি দিয়াৰ পিছতে আপুনি ইয়াতে দেখা পাই আছে লিংক আধাৰত আপুনি ক্লিক কৰি দিব। দেওয়ার পিছতে আপুনি যিখন নাম্বাৰ দিছিল সেইখন নাম্বাৰত এটা OTP সেন্ড হ'ব। মোৰ মোবাইলত OTP খন আহিছে। মই OTP খন টাইপ কৰি আছোঁ। টাইপ কৰাৰ পিছতে আপুনি তলত দেখা পাই আছে ভ্যালিডেটত আপুনি ক্লিক কৰি দিব। আপোনাৰ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈ গ'ল। আজিৰ ভিডিঅ'টি আছিল এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাহৰিব।